Hello guys, welcome back to my YouTube channel. মই অন্যটি ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত। কোনো ধৰণৰ ব্লগিং নহয়। এখন কাজিয়া আপোনালোকক এখন কাজিয়া দেখাম যেটো আপোনালোকে দেখিছেও। কিন্তু এখন কাজিয়া আমাৰ ঘৰত অলপ বেলেগ ষ্টাইলত হৈছে। তো আপোনালোকে ভিডিওটো চাওক আৰু চাই জনাব কেনেকুৱা লাগিলে কাজিয়াখন আৰু কমেন্ট বক্সত জনাব এনেকুৱা কাজিয়া আপোনালোকে আগে পিছে দেখিছে নে নাই আৰু কোন জিকিলে কোন হাৰিলে আপোনালোকে কমেন্ট বক্সত জনাব। কাজিয়া আৰম্ভ হৈছে, কোন জিকিব কোন হাৰিব এতিয়া। আমাৰ জেক জিকিব নে আমাৰ টাটা জিকিব। এয়া কাজিয়াখন আৰম্ভ হৈছে। টাটাৰ সাংঘাতিক খং উঠিছে, সাংঘাতিক খং উঠিছে। কাজিয়া লাগি লাগি তলত পৰিলেগে। টাটা পৰি গৈছিলে, আকৌ উঠি আহিছে। এয়া আকৌ ষ্টাৰ্ট হৈছে কাজিয়াখন। কোন জিকিব কোন হাৰিব। জেক হাৰি আছে বৰ্তমান, টাটা জিকি আছে। মমহে কৈছে দেখোন মৰম কৰি ঠাণ্ডা কৰি দিলে। আকৌ ষ্টাৰ্ট হৈছে। জেক টাটা কোন জিকিব। লাগতে ৰহো। কোন জিকিব এতিয়া। টাটা টাটা কাজিয়াখন অকমান ডাঙৰে হৈছেগে। কাজিয়া লাগিছে, এটাই বহি লৈছে এটাই উঠি লৈছে। জেক জিকিলে জেক জিকিলে। টাটা গুচি গ'ল। জিকি কেনেকুৱা অনুভৱ হৈছে। আমাৰ জেক জিকিলে, টাটা হাৰিলে। টাটা হাৰিলে। গাইজ দেখিছেনে সাংঘাতিক কাজিয়া দুইটাৰ মাজতে। সাংঘাতিক কাজিয়া চলি আছিলে এইমাত্ৰ ঠাণ্ডা হৈছে। দুইটাকে কাজল লগাই থৈছো।